guys, Assalamualaikum. Welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। আজি অলপ টাইম পাইছোঁ যেহেতু ঘৰটো সাফ সাফাই কৰিব লাগিব, যেহেতু ৰ'দ দিছে যদিও কৰিম। এয়া দেখিছে দৰ্জা লগাই দিলোঁ, যেহেতু টাইলছ লগোৱা কাম হৈ আছিলে, প্লাষ্টাৰৰ কাম হৈ আছিলে, ধূলিও বহুত হৈ আছিলে, সেইটো চাফাই কৰি আছে। মই বতাহ খাবলৈ আহিলোঁ, যিহেতু বতাহে নাই, আকৌ ভিতৰলৈ গুচি গৈছোঁ। ইমান গৰম লাগিছে, যিহেতু কানেকশ্যন লাইনৰ পৰা নাই। এতিয়া কৰিলেহেতো ফেন লগাব পাৰিম। মেহেতি দুটাৰ কামত লাগি আছে, পূৰা ব্যস্ত। তাৰ পাছত মই আকৌ ঘৰলৈও যাব লাগিব। ঘৰত মই এতিয়া দেখিছে আহি কচু কাটিলোঁ, তাতে আলু দি দিম কচুত বইল কৰিবৰ কাৰণে। কচুখিনি ধুনীয়াকৈ ধুই ল'ম, যিহেতু আজি গৰম পূৰা কচু খোৱা বতৰে হয়, সেইকাৰণে কচু কাটি ল'লোঁ। তাৰপিছত তাত আলু দি দিম কচু টেঙাত, যিহেতু আলু চাটনি কচু টেঙা খাই বিৰাট ভাল লাগে। মইতো বহুত ভাল পাওঁ, আপোনালোকে ভাল পায় যদি জনাব। এতিয়া মই কচুখিনি ধুনীয়াকৈ ধুই ল'ম, যিহেতু প্ৰায় কচু টেঙা চবেই বনায়, চবেই জানে, ময়ো বনাইছোঁ। এইটো নহয় যে মই অকল বনাওঁ, চবেই নবনায়। আপোনালোক সকলোৱে বনাব পাৰে, কিন্তু বিভিন্ন ধৰণৰ ষ্টাইলত চবেই বেলেগ বেলেগকৈ বনায়। এতিয়া মই কচুখিনি ধুই লৈছোঁ, তাৰপিছত তাতে আলুও দি দিম, যিহেতু আলু চাটনি কৰিম। তাৰপিছত মাজতে মই ভাতখিনিও দেখাই দিছোঁ, যিহেতু ভাত নহ'লেতো কচু টেঙা নহ'ব, সেইটো কাৰণে ভাত উতলি আছে। এতিয়া মই কুকাৰত আলু কচু ধুনীয়াকৈ দি দিম। ঢাকি ল'ব। তাৰপিছত যিহেতু বিলাহী দিব লাগিব, এয়া 4টা আৰু দিছিলোঁ দেই মই 4টা, যিহেতু টেঙাটো কম হ'ব সেইটো কাৰণে আৰু অলপ দি দিছোঁ। সৰহ হ'লে টেঙাটো বেছি হ'লে ভাল লাগে, আৰু অলপ জ্বলা হ'লেও ভাল লাগে। এতিয়া আদা নহৰু পেষ্ট অলপ দি দিছোঁ। তাৰপিছত জলকীয়া দেখিছে কিমান দিছোঁ। আমাৰ প্ৰায় সকলোৱে জ্বলা খায়, যদিও কচু টেঙাত অলপ জ্বলা দিব, নহ'লে খজুৱাব নহয়। তাৰপিছত মেইন আকৌ দাইল আছে, সেই দাইল পাহৰি নাযাব, দাইল দি দিব। অলপ দিবও পাৰে, অলপ সৰহ দিম, অলপ সৰহকৈ ঢাল খাই গ'ল যিটো দি দিওঁ আৰু। এয়া দেখিছে মই দাইলখিনি ধুই লৈছোঁ, দি দিলোঁ। তাৰপিছত এয়া দি দিছোঁ, প্ৰায় মই 3বাৰ মানে ধুলোঁ, সেইখিনি খাবলৈ নহ'ল, এবাৰ ধুই মেলি দি দিলোঁ আৰু। তাৰপিছত সোৱাদ অনুসৰি নিমখ দিলোঁ। নিমখখিনি দিয়াৰ পিছত তাত আন্দাজত পানী দিব আপোনালোকে। তাৰপিছত চিটি মাৰিবৰ কাৰণে গেছ জ্বলাই দিলোঁ। দেখিছে চিটি মাৰিলে বহুতকেইটা। তাৰপিছত খুলি চাম, তাৰপৰা খুলি চালোঁ, দেখিছেনে হৈছেগৈ আৰু। আলুখিনি এতিয়া উলিয়াই ল'ম, যিহেতু আলুখিনি অলৰেডি হৈ গৈছে। চাটনি কৰিবৰ কাৰণে একেলগে দি দিছিলোঁ, এতিয়া দেখিছে সিজিছে। আলুটো যিহেতু যেইবাৰে উলিয়াব লৈছোঁ সেইবাৰে ওলাই গৈছে। এতিয়া মই উলিয়াই ল'ম ভালদৰে। তাৰপিছত ঘুটনি মাৰি দিছোঁ, যিহেতু ঘুটনি মাৰি দিয়াৰ পিছত দেখিছে প্ৰায় হৈয়ে গ'ল। কচুখিনি যে খাবলৈ ইমানেই টেষ্টি হৈছিলে, পূৰা টেঙা হ'ল, ভাল লাগিলে খাই। তাৰপিছত মই আলু চাটনিৰ কাৰণে বাকলিখিনি আঁতৰাই আছোঁ, দেখিছেনে ইমানেই গৰম আছিলে। তাৰপিছত মই মানুহজনক কৈছোঁ ইমান গৰম, ফেনৰ তললৈ গুচি যাওঁ বুলি। এয়া দেখিছে পিঁয়াজ, নিমখ, মিঠাতেল, জলকীয়া একেলগে লৈ সানি ল'লোঁ। তাৰপিছত আলুখিনি তাত মিক্স কৰি লৈছোঁ, যিহেতু আমাৰ পাকঘৰটো বহুত গৰম, সেইটো কাৰণে এইটো ৰুমলৈ আহি লৈছোঁ ফেনৰ হাৱা খাবলৈ কাৰণে। তাৰপিছত মই ঢালিখন ৰেডি কৰিছোঁ, দেখিছে ভাত লৈ লৈছোঁ, আলু চাটনি লৈ লৈছোঁ, তাৰপিছত কচু টেঙা লৈ লৈছোঁ, মাংস লৈ লৈছোঁ লগত। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই, আজিলৈ আহিলোঁ।